हेलो गाइस स्वागतम जनाइছো नতুन ভিডিওলৈ 29 আগুন তাৰিখে আমাৰ বালিপুৰীয়া পানীচুং গাঁও মায়ামৰা ঐতিহ্য মন্দিৰ থানৰ নলগোৱা উৎসৱ পতা হৈছিল তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে ভিডিওটো শেষলৈকে চাই থাকিব মায়ামৰা ঐতিহ্য মন্দিৰ থানত উপবিষ্ট মায়ামৰা ঐতিহ্য মন্দিৰ থানৰ সভাপতি লক্ষেশ্বৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট কবি সমাজকৰ্মী সন্মানীয় বিমান শইকীয়া দেৱক সম্বৰ্ধনা জনাব এখনি ফুলাম গামোচাৰ সৈতে মায়ামৰা থান কমিটিৰ উপাধ্যক্ষ মনোৰঞ্জন দাস ডাঙৰীয়া ইয়াৰ পিছত মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাম তিলক চন্দ্ৰ বৰা তেখেতৰ পৰিয়ালবৰ্গ মই পৰিয়ালবৰ্গৰ নাম একাধিক প্ৰথমে সম্বৰ্ধনা জনাব এখনি ফুলাম গামোচাৰ সৈতে তিলক চন্দ্ৰ বৰা অৰ্ধাংগিনী শ্ৰীমতী দীপা পাৰা মই আগবাই আহিবলৈ সম্বৰ্ধনা জনাবলৈ আগবাই আহিবলৈ পুতুল দাস ইয়াৰ পিছত মই এখনি ফুলাম গামোচাৰে সম্বোধন কৰিব বিচাৰি এজন যশস্বী সমাজসেৱক তিলক চন্দ্ৰ বৰাদেৱৰ জ্যেষ্ঠ ভাতৃ ধৰ্মেশ্বৰ বৰা ইয়াৰ পিছত সম্বৰ্ধনা জনাব তিলক চন্দ্ৰ বৰাদেৱৰ ভতিজা পাৰ্থ কমল বৰা তেখেতক সম্বৰ্ধনা জনাবলৈ আমাৰ থান কমিটিৰ সদস্য বকাই দাস ইয়াৰ পিছত মই সম্বৰ্ধনা জনাব বিচাৰি আমাৰ মৰমৰ শিক্ষাগুৰু শ্ৰী নয়ন বৰা ছাৰ তেখেতক সম্বৰ্ধনা জনাব আমাৰ মায়ামৰা ঐতিহ্য মন্দিৰ থানৰ সহকাৰী সম্পাদক শ্ৰী মৃদুল চন্দ্ৰ দাস ইয়াৰ পিছত সম্বৰ্ধনা জনাব বিচাৰি এজন ধৰ্মপৰায়ণ যশস্বী সমাজকৰ্মী আপোনালোকৰ আশীৰ্বাদ আৰু ভৰপানে কিবা বলতহে মই এই কাম ভাগ কৰিব পাৰিছোঁ বুলি ভাবোঁ নামঘৰীয়া ডাঙৰীয়া মই এখন গামোচাৰে সন্মান জনাব বিচাৰিছোঁ গতিকে তেখেতক মই আহিবলৈ অনুৰোধ কৰিছোঁ মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে এই পদভাগী আগবঢ়াওঁতে আপোনালোকে নিজ নিজে ক্ষমা কৰি এই অভাৱজনক উদ্ধাৰ কৰিব বুলি মই অনুৰোধ কৰিছোঁ হে প্ৰণপ্ৰভু অখণ্ড বছৰ পখিলো হেৰা তজু নিজৰ মাৰ্গে ৰাখিবে আমাক নাহি আনা আমোদন বিষয় ভাষা লিখিত মূলক তিনিবৰ শক্তি নাই এতিয়া মায়ামৰা থানৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় মই গামোচাৰে সন্মান জনাব বিচাৰিছোঁ গতিকে পাৰ্থিৱ কমল বৰাক মই তেখেতক এখন গামোচাৰে সন্মান জনাবলৈ অনুৰোধ কৰিছোঁ এয়া পাৰ্থিৱ কমল বৰা ইয়াৰ পাছতে আয়োজক কমিটিয়ে পদটি উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলে কিতাপৰ প্ৰেছ ক্লাবৰ সভাপতি মহোদয় শিক্ষাবিদ শ্ৰীযুত বিমান শইকীয়া দেৱ তেখেতক মই আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক এখন গামোচাৰে আদৰণি জনাব উদ্দীপ্ত কমল বৰাই মই উদ্দীপ্ত কমল বৰা আহিবলৈ অনুৰোধ মই সকলোলৈকে ভক্তিপূৰ্ণ সেৱা জনাই বিমান শইকীয়া দেৱক একাষাৰ হৈ দলংখন উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ দেৱ দুখ হাৰি
কালো অধিকারী কৃষ্ণ বিনে শ্রেষ্ঠ শিব বগৰীগাঁৱৰ ঐতিহ্য মণ্ডিত মায়া মায়া থান জয় 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 মই মোৰ প্ৰণিপাত জনাইছোঁ। থানৰ নামঘৰৰ নামঘৰীয়া প্ৰভুজনাক মই শিষ্যজনক প্ৰণিপাত জনাইছোঁ। থান পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখে বান্ধৱ ভকত বৈষ্ণৱ সকলোৰে শিষ্যজনক প্ৰণিপাত জনাইছোঁ। আজিৰ এই শুভক্ষণত আমাৰ আত্মা আৰু পৰমাত্মাৰ লগত সংযোগ ঘটাবৰ কাৰণে যি আমাৰ বৈতৰণিৰ ওপৰত সংযোগ দলন সেতু বান্ধি দিছে। মানুহৰ প্ৰতি, সমাজৰ প্ৰতি, দেশৰ প্ৰতি, জাতিৰ প্ৰতি যে দায়বদ্ধতাৰ প্ৰতি এই ঐতিহ্যমণ্ডিত থানৰ সংযোগ ফল এই সেতু। মই আগতেই কৈছোঁ যে আত্মা আৰু পৰমাত্মা, জীৱাত্মা আৰু পৰমাত্মাৰ সেতু এই নাম সিন্ধু, এই নাম সিন্ধুৰ তেখেত এগৰাকী কাণ্ডাৰী হ'বলৈ যদি আজি এই পবিত্ৰ দিনটোত ভগৱন্তৰ যি ৰেণু সদৰেণু তেখেতে লাভ কৰিলে, জন্ম জন্মান্তৰে তেখেতৰ লগতে পৰিয়ালবৰ্গ পুণ্যৰ অধিকাৰী হ'ব বুলি মোৰ বিশ্বাস। দীঘলীয়া কথা নকওঁ, মই মায়ামৰা ঐতিহ্যমণ্ডিত থানৰ প্ৰত্যেকগৰাকী ভকত বৈষ্ণৱৰ ওচৰত পুনৰবাৰ তেখেতসকলৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজি তিলক চন্দ্ৰ বৰা আৰু তেখেতৰ পৰিয়ালবৰ্গই ভকত বৈষ্ণৱৰ পদৰেণুলৈ যি ঐতিহাসিক আৰু ভক্তি ধৰ্মৰ সাৰ্থকতা কৰিবলৈ আগবাঢ়িছে, সেই দলঙৰ দুৱাৰ মুকলি কৰিছো বুলি ঘোষণা কৰিছো। ধন্যবাদ। সকলোকে গামোচাৰে সন্মানিত কৰি সকলো ৰাইজ সোমাই গৈছে থানভাগৰ ভিতৰলৈ। সঁচাকৈ আজি এটা বহুত ভাল লগা দিন। বগাগাঁও পানীচুং গাঁৱৰ লগত সকলো ৰাইজ আৰু সকলো বৈষ্ণৱ ভকতৰ বাবে আজি এটা পবিত্ৰ দিন। আৰু ফাইনেলি গাইজ এতিয়া কাৰ্যসূচী হৈছে বন্তি প্ৰজ্বলন। আৰু এয়া চাওক, দেখিছে বন্তি প্ৰজ্বলন কৰিব লৈছে আৰু ইয়াৰ পাছতেই পতাকা উত্তোলন কৰা হ'ব। আমি সকলো ভাই মই মায়ামৰা ঐতিহ্যমণ্ডিত একত্ৰিত হোৱা সকলো ৰাইজ সভাপতি লক্ষেশ্বৰ ডাঙৰীয়া দেৱ আজি দিনটোৰ সম্বন্ধে তেওঁৰ এক এইভাগেই হৈছে থানৰ নামঘৰ ভাগ। ইয়াতেই ৰাইজে চাকি বন্তি জ্বলাব, ভগৱানক প্ৰাৰ্থনা কৰা হ'ব সকলোকে ভালে ৰাখক বুলি। লগতে ময়ো প্ৰাৰ্থনা জনাইছোঁ মোৰ লগতে সকলো মনুষ্য জাতিৰ লগতে জীৱ জন্তু পশু পক্ষী সমস্ত জগতক ভালে ৰাখক। আৰু ফাইনেলি গাইজ এয়া চাওক, বন্তি প্ৰজ্বলন কৰা কাম হৈ গৈছে আৰু এতিয়া পতাকা উত্তোলন কৰা হৈছে। এয়া চাওক। আৰু এইফালে চাওক, তিতাবৰ
MLA লগতে আমাৰ গাঁৱৰ ভাস্কৰ বৰুৱা ছাৰ আহি উপস্থিত হৈছে আৰু ময়ো ওলাই আহিছোঁ এগছি বন্তি জ্বলাম বুলি। সকলো ৰাইজে চাকি বন্তি জ্বলাইছে, শৰাই দিছে আৰু বিভিন্ন ধৰণৰ সহায় কৰিছে। সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইফালে চাওক কল, আপেল, মানে যিসকলে শৰাই দিছে সেই শৰাই দিয়া সকলৰ বাবে কমিটিৰ ফালৰ পৰা প্ৰসাদ দিয়া হৈছে। আৰু এইফালে গায়ন বায়ন গোৱা হৈছে। চাৰিওপাশে থানভাগৰ পৰিৱেশটো ভকত বৈষ্ণৱে অতি সুন্দৰ কৰি তুলিছে। লগতে গাইজ আজি ভিডিঅ' ভাগ ইমানতে সমাপ্ত কৰা হৈছে। মোৰ চেনেল ভাগ যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ পাহৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।